গাইস কি খবৰ আপোনালোক সকলো ভালে চাগে মোৰো ভাল আমি এতিয়া এফালে ওলাই যাওঁ বুলি ভাবিছো দুইজনী ভন্টি আৰু মই আৰু লগত দুজনী আহি আছে এফালে ফুৰিব যাওঁ ক'ত যাম আপোনালোকক কৈ আছো পিছত দেখাই আছো ভিডিঅ'ত চাই থাকিব ৰেডি আমি যাব ওলাই গলো Open on corner. আমি আহি আছো কৈছিলো পাই গলোহি ৰ'দ আহি এয়া পাই গলোহি তলা মৰা আছে কেনি সোমাম এইখন গেট মেইন গেট পাই গলোহি পৰিৱেশ চাওক ৰাইজ দিহি আছে কেনেকুৱা লাগিছে ওলাই আহি ভাল লাগিছে বিহু হৈ আছে নেকি আজি আমাৰ ভাগ্য বহুত ভাল দেই প্ৰগ্ৰেম ভাত খাব পাৰিবা টিকেট কাটিব মানে ওলাই আহিছে কিবা পাতিছে নেকি নালাগে টিকেট কৰিব লাগিব নে আমি নকৰিলেও হ'ব চাগে এয়া টিকেট কাটিছোঁ দেই টিকেট কাটি সোমাইছোঁ এয়া পুলিচৰ মানুহ হ'লেও টিকেট কাটি সোমাবলগীয়া আছে টিকেট দেখাব লাগিব নেকি তোমালোকক টিকেট দেখাব লাগে টিকেটো দেখাব লাগে বোলে নাজানো নহয় নহ'লে নিদিয়ে বোলে সোমাবলৈ টিকেট কাটি সোমাই গাইড কৰি যাব লাগিব নেকি হয় আমি আৰু লোকেলে হয় আমি টাউনৰ পৰা নাহা বেলেগৰ পৰা নাহা বাৰু ব'লা 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 দেখাই যালে ভাল হ'ব হয় নাই দেখাই গ'লে ভাল লাগিব বাৰু আমগুৰি অঁ কি নাম নাম নমস্কাৰ নিজৰ গগৈ আপোনালোকে এইখিনি জানে আৰু চাগে অঁ জানোতেও ৰুদ্ৰসিংহ ইয়াত 1696 পৰা 1714 চনলৈকে ৰাজত্ব কৰিছিল তেওঁ গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰ কৰিছিলে 1696 চনত আৰু সেই ৰংপুৰত পোনপ্ৰথমে তেখেতে 1696 চনত যেতিয়া কেপিটেল স্থাপন কৰিছিলে তেতিয়া তেওঁ এখন ইটাৰে আটকধুনীয়া নগৰ সাজিব বিচাৰিছিলে তো সেইটো কাৰণে কোচবিহাৰৰ পৰা এজন বাঙালী মুছলমান ঘনশ্যাম উদ্দিনক আপুনি যদি চাই সেইটো টেম্পলটো হৈছে ঘনশ্যাম হাউচ বা ঘনশ্যাম টেম্পল মেইনলি তেওঁক এইখিনিতে থাকিবৰ কাৰণে সুব্যৱস্থা কৰি দিয়া হৈছে আৰু আপুনি যদি চাই সেইফালে আমাৰ ডিমৰি ভাখন বৈ গৈছে আৰু মেইনলি এইবিলাক অঞ্চল হয় যমুনা সেই সময়ত ডিউৰিং দ্য টাইম অফ আহোম ডাইনেষ্টি তেওঁ নাও ৰাখিবৰ কাৰণে এই ঠাইবিলাক ব্যৱহাৰ কৰা হৈছিলে এইবিলাক তাৰপিছত আৰু সেই জয়মতীৰ তেওঁৰ মাতৃ স্মৃতি যোগমে কৰি ৰখা ছাত্ৰ বৰপুখুৰী নিৰ্মাণ হৈছে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ মানুহে খন্দা পুখুৰী আপোনাৰ সেই তেতিয়া পঞ্চদেৱতাৰ নামত 5টা মন্দিৰ বনাইছিলে তেওঁৰ মাতৃ স্মৃতি যোগমে কৰি ৰখা ছাত্ৰ বৰপুখুৰী নিৰ্মাণ হৈছে এছিয়া মহাদেশৰ ভিতৰত সৰ্ববৃহৎ মানুহে খন্দা পুখুৰী আপোনাৰ সেই তেতিয়া পঞ্চদেৱতাৰ নামত 5টা মন্দিৰ বনাইছিলে যেনেকৈ আমাৰ জয়দৌল বা কেশৱনাৰায়ণ বিষ্ণুদৌল তাৰ লগতে আৰু দুটা আছে সূৰ্য মন্দিৰ গণেশ মন্দিৰ তাৰপিছত আগলৈ আহি পেলাই আপুনি CRPF কেম্পৰ মুখৰ আগত সেইটো বৈদ্যনাথ শিৱদৌল তাৰপৰা এইডোখৰতে এইটো যিটো আছে সেইটো আমাৰ দেৱীদৌল 1680 চনত আপোনালোকে জানে যে জয়মতী কৰি শাস্তি দিয়া হৈছিলে 14 দিন জীয়াতু ভুগিছিলে আৰু ইয়াৰ মাজমজিয়াতে জয়মতী কৰি শাস্তি দিয়া হৈছিলে এই পুখুৰী এই মাজমজিয়া এতিয়া মিউজিয়াম এটা বনাই ৰখা হৈছে মুখাশিল্পৰ মিউজিয়াম হ'ব ইয়াত হ'ব ন কাৰেঞ্চি মিউজিয়াম আৰু লঞ্চ কৰা হোৱা নাই এতিয়ালৈকে
কৰি থকা হৈছে চাব কৰি থকা পাৰিব কামবিলাক চলি আছে চলি আছে হয় এয়া মুখা শিল্পী পিন্ধি আহিছোঁ ন জোতা পাই মুখা মিজানে 15 শতিকাৰ আৰম্ভণিৰ পৰা বিকাশ লাভ কৰিছে যেতিয়া শংকৰদেৱৰ চিহ্নযাত্ৰা ভাওনাত মুখাখনে প্ৰাধান্য লাভ কৰিছিল আৰু বিশেষকৈ ক'বলৈ গ'লে ই এটা লোককলা হয় আৰু যিটো থলুৱা এটা আমাৰ পৰম্পৰাগত নিৰ্মাণ হয় প্ৰচেছটো ইয়াত দেখুওৱা হৈছে প্ৰথমে 3-4 বছৰ এটা জাতিবাহ কাটি অনা হয় কাটি আনি আপোনাৰ যাৰ যিটো কেৰেক্টাৰ যিটো চাইজৰ হ'ব এইটোৰ ওপৰত ডিপেণ্ড কৰি প্ৰথম ছেটটো দিয়া হয় নেক্সট আপোনাৰ কটন কাপোৰ এটা প্ৰলেপ দি দিয়ে আৰু তাৰ ওপৰতে আমাৰ যিটো গোবৰ মাটি আৰু যিটো কুমাৰ মাটি বুলি কওঁ সেইটো ৰিমিক্স কৰি এই ছেটটো এইটো মৰাপাট আপোনাৰ চুলিবিলাক বনোৱাত সহায় কৰে তাৰ পৰা এইটো হৈছে কুহিলা এবিধ খুব উদ্ভিদ খুব দ ঠাইত গজে আমাৰ যেনেকে কলমৌ ঠিক তেনেকুৱা এবিধ উদ্ভিদ আপোনাৰ এই ছেট দিয়াত সহায় কৰে এইটো বস্তু ক'ৰ পৰা অনা হৈছে এইটো আমাৰ বিশেষকৈ দ ঠাইবিলাকত গজা হয় এইটো কোন ঠাইৰ পৰা আনিছে বহুত দেখুৱাব দিছাং এনেকুৱা ঠাইৰ হ'ব হয় তাৰপৰা মেইনলি মাছ বুলি ক'লে আপোনাৰ 4 টাইপছ অফ মাছ 4টা প্ৰকাৰে মাছবিলাক বনোৱা হয় এটা কোৱা হয় মুখ মুখা এই মুখ মুখাবিলাকৰ ভিতৰত পৰে আমাৰ হনুমানৰ মুখাখন লৰ্ড কৃষ্ণৰ মুখা তাৰপৰা আপোনাৰ ইয়াত বাহন তেওঁৰ গৌৰপক্ষী মুখা আৰু যিখিনি আমাৰ মানুহ এজন হুমায়ুনে পৰিৱেশন কৰিব পাৰে সেইখিনি কয় চুমুখা সেইখিনিৰ ভিতৰত পৰে তেনেকৈ দশভূজাৰ ৰাৱণৰ কথা ক'ব পাৰোঁ বা গৌৰপক্ষী বা প্ৰকাশৰ কথা ক'ব পাৰোঁ সেইখিনি আৰু আনটো কয় চুটি মুখা সেইবিলাকৰ ভিতৰত পৰে আমাৰ আকাশৰ যে ইয়াত তাৰকা তাৰপিছত এইফালে আমাৰ পুতলাৰ ৰাক্ষসী কংকৰ আছে এইফালে হয় ইয়াৰ লগত দেখাই আছোঁ আপোনালোকক পুতলা তাৰপৰা বাইদেউ এই ৰূপটো ধৰিব পাৰিছেনে আপোনালোকে এই ৰূপটো ধৰিব পাৰিছেনে এইটো আমাৰ বিষ্ণুৰ যিটো মোহিনী ৰূপটো মোহিনী মেইনলি ইয়াৰ কেৰেক্টাৰটো আছিলে নাৰী যে সৃষ্টিৰ আধাৰ বা ধ্বংসৰো আধাৰ বা নাৰীয়ে যে জাতি বহে সেই কথাটোকে শিৱক স্পষ্ট ৰূপত দেখাই দিব বিচাৰিছে মানে শিৱই কৈছিলে এনেকুৱা পৃথিৱীত বিশ্ব সুন্দৰী নাই যেনেকৈ মোক মোহিব পাৰিব তো অৱশেষত দেখাই দিলে মানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে যে শিৱ উলংগদেহে পঢ়িবলগা হৈছিল আৰু এয়া হৈছে আমাৰ বিষ্ণু দশাৱতাৰৰ 4ৰ্থ অৱতাৰ নৃসিংহ বা নৰসিংহ মেইনলি দুষ্ট দমনৰ ফাংচন পালনৰ উদ্দেশ্যে এই ৰূপটো ধাৰণ কৰিছে এই ৰূপটো ধাৰণ কৰিয়ে হিৰণ্যকশিপুৰক লকাই উলিয়াই নিজৰ ৰূপ প্ৰদান কৰিছিল তাৰপৰা এইটো চিনি পাইছে হেৰি কিবা পাইছোঁ চিনি খালি জামৱান মিনছ এ বিয়েৰ মানে ৰামৰ কথা প্ৰধান এটা ভকত আছে 14 দিন 28 দিন শ্ৰীকৃষ্ণৰ লগত বোলে ফাইট কৰিব লগা হৈছিল এই শ্যামন্ত মণিটোৰ কাৰণে এই মণিটোৰ এটা ঐশ্বৰিক শক্তি আছিল আপোনাৰ মাৰি মকি আক্ৰমণ কৰিব নোৱাৰে দীৰ্ঘায়ু হয় তাৰ শ্ৰীকৃষ্ণ যেন এজন জগতৰ ঈশ্বৰ এই কথা গম পাই যে জগন্তিক শ্ৰীকৃষ্ণলৈ বিয়া দি দিছিল তাৰপৰা এয়া হৈছে আমাৰ ধেনুকাসুৰ কংসৰ ৰাজসভাৰ সেনাপতি ধেনু বা ধেনুকাসুৰ শ্ৰীকৃষ্ণক মাৰিবৰ কাৰণে ধেনুকাসুৰক নিৰ্দেশ দিয়া হৈছিল আৰু ধেনুকাসুৰৰ হাতত শ্ৰীকৃষ্ণৰ হাততে ধেনুকাসুৰৰ মৃত্যু হৈছিল আৰু আমাৰ এই মুখাশিল্প বুলি ক'লে যিহেতু মাজুলীৰ চামগুৰি সত্ৰই বিখ্যাত কিন্তু আমাৰ এইখিনি গুৱাহাটী সত্ৰৰ এজন আৰ্টিষ্ট সুজিত বৰুৱাদেৱে নিৰ্মাণ কৰিছিল আমাৰ 47ৰ পৰা অৰ্থাৎ দেশ স্বাধীন লাভ কৰাৰ পাছৰে পৰা বৰ্তমানলৈকে যিখিনি কইনছ ওলাইছিল সেইখিনি কালেকশ্যন আমাৰ এইটো হৈছে প্ৰথম এটকীয়া কইনছটো 47ত যিহেতু ওলাইছিল 1900 এইটো লায়ন চিম্বল আছিল আপোনাৰ লাহোৰত বনাইছিলে ঠিক তেনেকৈ একে ভেলু একে মুদ্ৰা খালি বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন মানে ৱেট তেনেধৰণে পইচাবিলাক সজোৱা আছে তো এইখিনি এটকীয়া আমাৰ যিটো ফুটা কৰি এটাও নাই বুলি যে কওঁ সেই পইচাটো এইটো ফুটা কৰিটো নাইকিয়া কলকাতাত বনোৱা হৈছে এইটো ফুটা কৰি ইয়াত ফুটা থকাৰ কাৰণে একচুৱেলি ফুটা কৰি নাই তাৰ পৰা এইফালে আমাৰ 1 পইচা 5 পইচা 10 পইচা সেইবিলাক আজিকালিতো ল'ৰা চিনিয়ে নাপাব ন এইবিলাক এইটো 1 নয়া পইচাটো এইটো 1 নয়া 62 পৰা 63 ভিতৰত বনাইছিল 1 পইচা এইখিনি 1 পইচা এইখিনি 2 পইচাখিনি একচুৱেলি এইখিনি অক্টাগোনেল মানে আঠকোণীয়াকৈ বনোৱা হৈছিল মানে আঠটো আছিল এইটো অসমীয়াত আমাৰ পাকুৱা বুলি কয় তো পা মিনছ আঠ আৰু পোৱা মিনছ এটা বৌদ্ধ ধৰ্মৰ গামনিক সংখ্যা তো সেই দুৰ্বল সংখ্যাৰ কাৰণে এইটো আঠ মানে ধৰ্ম যে প্ৰভাৱ কৰিছিল এই কথা দেখায় মুদ্ৰাবিলাকে দেখায় তো চাইনা লেংগুৱেজত ইয়াক ইয়াং বুলি কয় তাৰপিছত এইখিনি হৈছে আমাৰ 5 পইচাখিনি 5 পইচা ন এইটো প্ৰথম 5 পইচাটো কেনেকৈ
প্ৰথম 5 পইচা বেচা প্ৰাইজ তাৰপিছত এইখিনি 5 পইচা, এইখিনি 3 পইচা, তাৰপৰা এইখিনি 2 পইচাখিনি। আজিকালি আৰু ৰাইজবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাক লৈ আহি পিনে ইয়াত দেখাব পাৰিব পইচাবিলাক চিনি নাপায় ন আজিকালি ল'ৰাই চিনিয়ে নাপায় 10 পইচা 5 পইচাবিলাক ক'ৰ পৰা আহিছে আপোনালোকে ক'ৰ পৰা আহিছে তুমি মঠিয়াছিকে পাই মঠিয়াছিকে আৰু নতুন কালেকশ্যন হ'ব এতিয়ালৈকে পোৱা নাই কাম চলাইছোঁ না এয়া আপোনালোকে শুনিলে আমাৰ শিৱসাগৰ জয়সাগৰ পুখুৰী পাৰত আছে ইয়াত সংগ্ৰহালয় কৰিছে আপোনালোকে আহিব পাৰে সকলোৱে ল'ৰা ছোৱালীবিলাক লৈ পিনি ল'ৰা ছোৱালীবিলাক লৈ আহিব লাগে আৰু দেখাবৰ কাৰণে আমি সঁচাকৈ এতিয়া আমিয়ে নাজানো ন ইয়াতে যে ইমান ধুনীয়াকৈ এটা পৰিৱেশ গঢ়ি তুলিছে বুলি আমি আগতে আহোঁতে এইবিলাক চব হাবি আছিলে আজি অলপ দিনৰ আগত আহিলোঁ তেতিয়া পূৰা হাবি হৈ আছিলে অঁ তেতিয়াহে আহোঁ এতিয়া ইমান দিনৰ কাৰণে ইমান ধুনীয়া পৰিৱেশ কৰিলে বুলি গমেই নাপাওঁ ওলাই আহিলোঁ আজি অকণমান যাওঁচোন বোলো তাকে বোলো চাই মেলি আহিম ৰাইজক ক'ব পাৰিম ন অকণমান দেখাব পাৰিম বলক আৰু ক'ৰবাত ক'ৰবাত কি আছে মানে আমাৰ ভাইটিয়ে দেখাই যাব আৰু আহোম যুগৰ যিমানবিলাক স্থাপত্য বনোৱা হৈছে আৰু সেইবিলাকৰ ভিতৰত এই ঘনশ্যাম উদ্দিনৰ ঘৰটো এটা বিশেষভাৱে উল্লেখযোগ্য স্থাপত্য এতিয়া তাত যাম ঘনশ্যাম এনেকুৱা এইটো হৈছে এটা টেৰাকটা বা পোৰামাটিৰ ভাস্কৰ্য মেইনলি আহোম যুগত দুটা ভাস্কৰ্যৰে মানে এইবিলাক বনোৱা হৈছিল এটা হৈছে টেৰাকটা আনটো হৈছে ৰক কাঠ অৰ্থাৎ পোৰামাটিৰ আনটো হৈছে শিলত কটা ভাস্কৰ্য এই ঘনশ্যাম উদ্দিনৰ ঘৰটো হৈছে আপোনাৰ পোৰামাটিৰ ভাস্কৰ্য এনেকুৱা পোৰামাটিৰ ভাস্কৰ্যৰ মনুমেণ্ট অসমৰ কোনো মনুমেণ্টৰ তাত আপুনি দেখিবলৈ নাপায় ন আৰু আপুনি যে এইবিলাক দেখিছে সেইবিলাক দ যমুনা বা খাৱৈ এইবিলাক আপোনাৰ মেইনলি নৌকা ৰাখিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে হয় মেইনলি আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তাৰে কৈছিলোঁ যে এখন ধুনীয়া নগৰ সাজিব বিচাৰিছিলে আৰু সেই উদ্দেশ্যে ঘনশ্যাম উদ্দিনক তাতে ৰাখিছিল আৰু যেতিয়া কামখিনি শেষ কৰিছিল সমাপ্ত কৰিছিল তেতিয়া তেখেতক উচিত প্ৰাপ্য প্ৰদান কৰিছিল ৰজাই আৰু কিন্তু দুৰ্ভাগ্যবশতঃ এখন কি কৰিলে তেওঁ আহোম প্ৰজাসকলৰ সম্পূৰ্ণ বিৱৰণ থকা মেপ আৰু মনুমেণ্টবিলাকত য'ত য'ত চিক্ৰেট টাৰ্নেল আছিল সেইখন লৈ গৈছিল আৰু সেইখন লৈ যোৱাৰ কাৰণে ৰজাই সন্দেহ কৰিলে কি মোগলক দি তুমি আমাৰ আহোমৰ কিবা বিঘিনি ঘটাবলৈ চেষ্টা কৰিছা সেইটো কাৰণে তেখেতক ইয়াতে ৰখাই থৈছিল বা নজৰবন্দী কৰি ৰাখিছিল আৰু নজৰবন্দী কৰি ৰখাৰ সময়ছোৱাত তেখেতে কি কৰিব সেইটোকে তেখেতে কি কৰিছিল এই ঘৰটো নিৰ্মাণ কৰিছিল এই ঘৰটো হৈছে তেখেতৰ এটা আত্মজীৱনী জীৱনৰ অট'বায়োগ্ৰাফী বুলি আমি ক'ব পাৰোঁ কাৰণ সেই ঘৰটোত আমি দুটা ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পাম এটা হৈছে ইছলামিক আৰ্কিটেকচাৰ আৰু এইটো হিন্দু আৰ্কিটেকচাৰ আমি ইছলামৰ যদি আৰ্কিটেকচাৰটো চাম আমি ওচৰত গৈ চাবলৈ চেষ্টা কৰিম আৰু আপুনি যদি সেই ৰুফখন দেখিছেনে এই ৰুফখন যদি চাই আপুনি উল্টা নাঙাকৃতি শ্বেপত আছে হয় আৰু মেইনলি সেই সময়ত জলপথেদি আহিবৰ কাৰণে নৌকা তেওঁলোকে যে ব্যৱহাৰ কৰিছিল সেই তাৰ ডিজাইনটোকে সৌন্দৰ্য বৰ্ধনৰ কাৰণে ইয়াত লিপিবদ্ধ কৰিছিল হয় তো আমাৰ ইয়াতো লাহে লাহে বুটিং হ'ব এইখিনি এই প্লেচখিনিত বুটিং হ'ব তাৰপৰা ইয়াতো বুটিং হ'ব তেতিয়াও ভাল লাগিব ধুনীয়াকৈ সজাই থকা হৈছে এইবিলাক মানে ঘৰটো সুৰক্ষা দিব ৰাখিবৰ কাৰণে মানে বনোৱা হৈছিল ইমান হাৰ্ডকৈ বনোৱা হৈছিল যাতে গুলি বাৰুদেও ইয়াক ভাঙিব নোৱাৰে তেনেদৰে আক্ৰমণ কৰিব নোৱাৰে আৰু সোমাব নোৱাৰে বহুত ষ্ট্ৰং মানে বনাইছিল ষ্ট্ৰং হৈ আছে এতিয়াও কিমান ষ্ট্ৰং হৈ আছে হয়নে তাৰপৰা আপুনি যদি চাই ইয়াত বিভিন্ন দেৱ দেৱতাৰ ভাস্কৰ্যসমূহ খোদিত কৰা হয় তো এইটো মই যিটো কৈছিলোঁ ইছলামিক আৰ্কিটেকচাৰ আপুনি যদি চাই দ্য ড'ৰ অপেনিং উইথ আৰ্কেছ ৰিজেম্বল ইছলামিক আৰ্কিটেকচাৰ এণ্ড ফ্লাৰেল মটিভ স্কাল্পচাৰখিনি যদি চাই আমাৰ এইখিনি অসমীয়া মানুহৰ শিপিনী যিটো ফুল কটা যিটো আৰু ইয়াত যদি চাই এইটো আপোনাৰ ৰামায়ণৰ কাহিনীৰ বান্দৰে যিটো সেতু বন্ধা দৃশ্য বান্দৰে লংকালৈ যোৱা যিটো সেতু সেতু বান্ধিছিল তো সেয়াৰ ইয়াত ডেপিক্টেড কৰা আছে তাৰপিছত আপুনি যদি চাই ইয়াৰ ভিতৰ ভাগটো এইটো উত্তৰা দক্ষিণাকৈ আছে উত্তৰা দক্ষিণাকৈ থাকিলে ইছলামীসকলে তেওঁলোকৰ মৃতকক কবৰত দফন দিয়ে সেইটোকে ক'ব পাৰোঁ এইটো এটা ঘনশ্যাম উদ্দিনৰ সমাধি ক্ষেত্ৰ আৰু ভিতৰতো যদি চাওঁ এইটো আমাৰ নামাজ পঢ়াৰ যিটো ডিজাইন বা প্লে হাউচ সেইটো বুলিও আমি ক'ব পাৰোঁ যিহেতু গোটেইটো তেখেতৰ এখন আত্মজীৱন জীৱনটোৰ আত্মজীৱনী তো কিমান ফুলজালি কাটিছিল বুলি ক'লে ঘনশ্যাম উদ্দিনে আমি ক'ব নোৱাৰোঁ ইয়াত অসংখ্য 1 চেণ্টিমিটাৰ পৰ্যন্তও তেখেতে ফুলজালি কাটিবলৈ এৰা নাছিল তো সাংঘাতিক এটা কাৰুকাৰ্যৰে ঘৰটো পবিত্ৰ কৰিছিল হিন্দু ধৰ্মৰ প্ৰভাৱটো আকৌ আপুনি যদি চাই ইয়াত মুৰলীধৰ কৃষ্ণৰ এটা স্কাল্পচাৰ দেখিছে তাৰপিছত আকৌ ঢেঁকী বাহনত নাৰদৰ যিটো স্কাল্পচাৰ আছে
নাৰদৰ বাহন ঢেঁকী। তাৰপিছত আপুনি যদি এনেকৈ চাই 7 নম্বৰ স্কাল্পচাৰটো যদি চাই মোগল সম্ৰাট শ্বাহজাহানৰ এটা ভাস্কৰ্য। এই 7 নম্বৰটো হৈছে মোগল সম্ৰাট শ্বাহজাহানৰ এটা ভাস্কৰ্য। আৰু এই ভাস্কৰ্যটোৰ পৰা এইটোকে গম পোৱা যে তেওঁ প্ৰথমে এজন ইছলামিক গাই আছিল, সেইটোকে এই ভাস্কৰ্যটোৰ জৰিয়তে উপস্থাপন কৰিছে। তাৰপিছত আৰু এটা দেখিছোঁ আমাৰ আহোমৰ যিটো ৰয়েল চিম্বল, ৰাজকীয় প্ৰতীক আমাৰ ড্ৰেগন, এই ড্ৰেগনে হাতী এটা উৰুৱাই নিয়া এটা দৃশ্য দেখিছোঁ। মানে এইটোৰ পৰা গম পাইছোঁ যে তেখেতে হিন্দু ধৰ্মৰ পাছলৈ দীক্ষিত হৈছিল। হয়, তাৰপিছত এটা মানে ইয়াত সমন্বয় ঘটিছিল, বিভিন্ন ধৰ্মৰ এটা সমন্বয়, বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয়। সেই সমন্বয়টোৰ জৰিয়তে এই ঘৰটোৱে বুজাব বিচাৰিছে। তো এইখন এণ্ট্ৰেঞ্চ আছিল কোনটো? এইটো আমাৰ গৌৰীয় মঠৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। আৰু এই দৌৰটো হৈছে এটা ইছলামিক আৰ্কিটেকচাৰ। হয়।